Hi guys, welcome to my YouTube channel. আজি মানে বেলেগ একো নকৰো। আজি পুৰা বাহতলটা আহি গৈছো। আজি মানে চুলি কাটিম। তো চুলি কাটবা মানে ৰখি আছে। এইটো জোসেফ ই চুলি কাটবো আৰু এইটো মকবিল আলী ই কেমেৰামেন মানে কেমেৰা ধৰা কাৰণে লৈ আনছো আজি। এই মেচিন মুখ দি তো আহে একা মুছান দি আছে একা নাফিজুৰ বাদি মোবাইল ধৰ মুখাই দিছে নেকি এই জোসেফ বহ। তো এতিয়া মই চুলি কাটিম। তো এইটো মেচিন আছে ইয়াৰ চাই লওক। মই মানে অৰ্ডাৰ দি আনিছিলো। তো এতিয়া পুৰা চুলি কাটিম ইয়াৰ চাই থাকক। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And on we'll go. And we'll grow in number, fueled. ই কেমেৰামেন এক মই লৈলো একো কামত নাই একো মানে ভিডিঅ' ভালকৈ কৰিব নাজানে অকল হাঁহি ধুদুৰ পচলাটো কিয় দি আছে এইগিলা যদি জন্ম দিয়াত কৰি মায়েক বাপেকে এডাল গাছৰ উলিয়াই ৰোলাই চালা এই দেখিছে না হাঁহিয়ে আছে লাজ कौन है ये लोग कहाँ से आते हैं ये? নাই আইঅ হ'ব দি কি যি হ'ব হ'ব কি হ'ব দি কেমেৰা কৰিব নাজানা তাতে মোক কেমেৰা কৰা হা কি বছ জানে
লো হেৰি মই কুইণ্টল দি দিওঁ মানে দাঙি তো মাথাটো অলপ দাঙি দিওঁ বেয়া ভাজি মাথাটো দাঙি দিওঁ বেছি দি অলপ দেওয়া না শুনছে না নয়তো বাপরে গালি দিব না না দেওয়া ভালো হয়েছে আসো দেখে এটা নাম্বার 1 পাগল এর চুলি কাটা আছে তেও বলে আকৌ মোৰ তাত চুলি কাটে এতিয়া যোনে যোনে চাই আছে ভিডিঅ'টো কওকচোন ই পাগলা হয়নে নহয় এই চাওকচোন এই চুলি কাটাই আছে আকৌ মোৰ তাতে বোলে চুলি কাটে কি চুলি কাটব মই কি চুলি কাটিম তাৰ ইদিনাখনে কাটিছি চুলি খাব এই আমোচন নাচাগে আইঅ কেনা যি কৰে ৰ এখানি কি তাৰ মানে হা কালার কালাৰ হ্যাঁ কমবা একা পান চান খাবলৈ পিচিত মাৰি দেৱা আনবা একা থুইছো মাৰি দেৱা আনবা হয় না অঁ কেনেকুৱা আনবাইছে তাৰমানে আৰু চিলাতে কাটি দিছোঁ এতিয়া সেইকাৰণে যি কেম্বা লগা হৈ আছে তাহলে দিয়া আকৌ কৰিম পৰীক্ষা এতিয়া কি হ'ল পৰীক্ষা নহয় নেকি একদম ইডিত লাগি আছে আৰু পৰীক্ষা দিব নাই পৰীক্ষা দিব নালাগে নালগে ভালে হ'ল আৰু হ'ল ইচ ইচ বাপৰে আকৌ বাপ চাৰ মাহৰ পিছত ক'ব বোলে কি ক'ব পৰীক্ষা হয়নে নহয় মই ভাবছো আৰু ভাল দিন বাছ চাই গুচিয়ে যাম আৰু দুনিয়া ক'ত যাবি মোৰ বিয়া হয় নেকি হ'ব দে এতিয়া চুচিয়ে আছে আকৌ চুলি আইঅ কি থৌ কি থব লাগে এই ই তাৰ মানে কি হ'ল এক চুলি কাটি দিলোঁ এক বাপেকক মানে দখাবা গৈছিলি তই কেনা হৈছি কেনা বুলি কৈছে বাপৰে মজা আছে ভাল হোৱা বুলি কৈছি আৰু মজা স্পেশাল এই নাকাটি একবাৰ এখন বিলেট অঁ এতিয়া ইয়াৰ ছাইড গিলে খুৰিয়াই দিম ছাইড গিলে খুৰিয়াৱাই নাই এয়া এতিয়া মানে বিলেটখন আনিব গৈছিল বাপেকক দেখাব গৈছিল বাপেকে বোলে ভাল হোৱা বুলি কৈছে এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই আছা তেনেহ'লে কবি আৰু মানে কেনা হৈছে কাটাত এতিয়া এইফালে আতিগুৰকা আহি আছে আমাৰ এয়া পুৰা দৰ্শক আহি আছে আৰু আহি লৈছোঁ বাৰু এফালে কেমেৰামেনটো তাৰমানে ভাত খাব গ'ল তাক একোতো কাম নাই এই যে ইয়াৰ আজকেইডাল মাৰি থৈ দিছোঁ আৰু এনেকৈ এয়া এতিয়া তাৰে 80% কাম হৈছে আৰু 90% কাম হৈছে এতিয়া খুৰাই দিলে হ'ল আৰু ছাইডটো পুৰা ছাইডক মানে কেনেকুৱা আছিল লাষ্টত ক'ব বঢ়িয়া লাষ্টত দেখাম বাৰু মই এক দি এটা হাই দি ই হাই এনেকৈ হাত দুখন অঁ হয়তো হাই তো ইয়াৰ গোটাখিনি চুলি কাটা হ'ল এতিয়া পুৰা আপোনালোকক দেখুৱাই আছোঁ মানে কেনেকুৱা হ'ল তো চাই লওক দেখুৱাই আছোঁ তো এতিয়া
চুলি তুলি কাটা হ'ল তো চুলি কাটা কেনে আছে মানে জোচেফ কাটটো কেনেকুৱা লাগছে তোৰ একদম মজা ভাল আছে ন গুড এতিয়া মালটো মাল 150 रुपया देगा আপোনালোকে চাই যদি মানে কেনেকুৱা হৈছে কাটটো সেইটো কওক আৰু মানে কাটটো মোৰ কেনেকুৱা হৈছে সেইখিনি কওক মই পাৰিম নে নোৱাৰিম তো এনে থকাতকৈ আৰু লকডাউনত আৰু কিনো কৰিম আৰু বেলেগ কামটো নাই আৰু তো এই শিকি আছোঁ লাষ্টত মানে একো যদি কৰিব নোৱাৰোঁ তো চেলি তেলি খুলিব লাগিব আৰু বেলেগনো কি কৰিম তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট মানে যদি ভাল লাগিছে আৰু তো বেয়া লাগিলে ডিছলাইক কৰক আনছাবস্ক্ৰাইব কৰক মানে ক'ব লগা নাই আৰু কমেণ্ট মানে কেনেকুৱা হৈছে ইয়াৰ চুলি কাটটো কাটাত মই নতুনকৈ চাই আছা মোৰ চেনেলটো তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই আৰু গমটো পাইছে